দৰঙৰ খাৰুপেটিয়াত আবকাৰী বিভাগৰ ব্যাপক অভিযান। আবকাৰী বিভাগে নষ্ট কৰিলে প্ৰায় 6 কোটি টকাৰ মূল্যৰ সুৰা। দৰঙৰ খাৰুপেটিয়াত আবকাৰী বিভাগৰ ব্যাপক অভিযান। ধন্দাদিখৰ উপস্থিতিত আবকাৰী বিষয়াই নষ্ট কৰিলে 6 কোটি টকাৰ মূল্যৰ সুৰা। পিবি বন্ধ নামৰ সুৰাৰ গুদামত 2017 চনৰ পৰা জব্দ হৈ আছিল এই সুৰা। বছৰ ধৰি বছৰত গুদামত পৰি থকাৰ কাৰণে নষ্ট হৈ পৰিছিল সুৰাসমূহ। মানুহৰ খোৱাৰ কাৰণে অনুপযোগী হৈ পৰিছিল সুৰা। ওদালগুৰিৰ প্ৰণয় বসুমতাৰী নামৰ আছিল সুৰাৰ পিবি বেণ্ড হাউচৰ পঞ্জীয়ন। প্ৰণয় বসুমতাৰীৰ মৃত্যুৰ পাছত 2017 চনৰ পৰা বন্ধ হৈ আছিল পিবি বণ্ড হাউচ। পিছত টেক্স নপোৱাৰ কাৰণে আবকাৰী বিভাগে জব্দ কৰিছিল পিবি ব্ৰেণ্ডৰ হাউচ। বছৰ পিছত বছৰ গুদামত পৰি থকাৰ কাৰণে নষ্ট হৈ মানুহৰ খোৱাৰ অনুপযোগী হৈ পৰিছিল সুৰাখিনি। আজি ওদালগুৰিৰ দণ্ডাধীশৰ উপস্থিতিত নষ্ট কৰা হয় বৃহৎ পৰিমাণৰ সুৰাখিনি। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। চাওক, এইটো আমাৰ 2017 চনৰ পৰা পিবি বণ্ডেৰ হোলচেলাৰ আমাৰ এইটো খাৰুপেটিয়াত যিটো অৱস্থিত 2017 চনৰ পৰা বন্ধ হৈ আছিল। আচলতে ইয়াৰ যিজন লাইচেঞ্চি আছিল তেওঁ ঢুকাইছিল। তাৰ পাছতে আমাৰ এই লাইচেঞ্চখন টেকনিকেল কাৰণত মানে ছাছপেনশ্যন হৈ আছিল। তাৰ পাছত যিহেতুকে দীঘলীয়া সময় এই হোলচেল ৱেৰহাউচটো বন্ধ হৈ থাকিল, গতিকে ইয়াত যিসমূহ আমাৰ IMFL আছিলে, সুৰা যিখিনি আছিলে আমাৰ, সেইখিনি মানে আমি কেমিকেল কৰিলোঁ। কেমিকেল কৰাত এইখিনি আনফিট আহি গ'ল, আনফিট ফৰ হিউমেন কনজামশ্যন পালোঁ। গতিকে আমাৰ আবকাৰী বিভাগৰ পৰা আৰু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এইখিনি ডিষ্ট্ৰাকশ্যন কৰি আজি আমি মানে ঘৰটো ঘৰৰ মালিকজন তেওঁক আমি আজি ঘৰটো হস্তান্তৰ কৰি দিম। হয়, মোটামুটি ইয়াত আজি ধৰক আমাৰ 6 কোটিমান টকাৰ মাল ডিষ্ট্ৰাকশ্যন হ'ব ইয়াত। হয়, থেংক ইউ।